মায়ে তোমাৰ মাহিলী কিয় হয় কচোন মোক কি স্কুলৰ পৰা আহি পাইছোঁ উল্টা পুল্টা বকি নাথাকিবি দেই মানুহ জন্তুটো মহিলা সন্থাটোহে মাহিলী হয় কিয় কচোন বেলেগ জীৱ জন্তু গৰু ছাগলী হাতী ঘোঁৰা সিহঁতৰ মহিলা জাতিটোতো সেইবিলাক মাহিলী চাহিলী চোৱাটো নহয় মানুহ কিয় হয় কি পাগল পাগল হৈছে সেইটো জানিব লগা কথা নাই মই নাজানোতো সেইটো কথা আৰু গৰু ছাগলী নহয় জীৱ জন্তু নহয় কুকুৰ মেকুৰী নহয় কিন্তু মানুহ কিয় হয় মানুহ তিৰোতা জাতিটো কিয় হয় সেইটো মই ষ্টুডেণ্ট হিচাপে জানিব লাগিব আৰু মায়ে সেইটো মাষ্টৰণী হিচাপে মোক ক'ব লাগিব অঁ হয় নেকি মোৰে হয় নেকি চবৰে হয় দেখোন অদৰকাৰী কথা মাথা মাৰি নাথাকিবি পঢ়া শুনা আছে পঢ়া শুনা কৰ কিন্তু টিউশ্যন কিয় শুন নাপালি হা কিয় শুন নাপালি মাষ্টৰণী যিয়ে গৈ শূন্য পাব আহিছে ষ্টুডেণ্টে সোধা প্ৰশ্ন যদি উত্তৰ নকওঁ এতিয়া ষ্টুডেণ্টে শূন্য পাবই সেইটো মোৰ গাত দোষ নাই সেইটো মাষ্টৰ মাষ্টৰণী তাহাঁতৰ নিচিনা মানুহ মাষ্টৰ মাষ্টৰণীকেইটাৰ গাত দোষ হয় নেকি কচোন এতিয়া তাই টেনচন লৈছোঁ ইমান সহজ প্ৰশ্নটো কিয় সুধিবি কচোন মই চি যে কাউ মানে আৰু মই নোৱাৰোঁ বুলি তই সুধিবি মোক প্ৰশ্নটো কি তোৰ মুডটো গাই তোৰ মুডটো এনেকুৱা সহজ প্ৰশ্ন আহিলে মই নম্বৰ পাম আৰু এনেকুৱা টান প্ৰশ্ন সোপা কিতাপৰ পৰা নপঢ়া নুশুনা কাহানিও দেখা নাপায় কিতাপৰ ভিতৰত সেই প্ৰশ্ন কিন্তু মই শুনি নাপামেই কি